এতিয়া কৈ থ'লে হ'ব হ'ব। নমস্কাৰ। আপোনালোক আটাইকে মোৰ সম্ভাষণ জনাইছোঁ আৰু আজিৰ এই যি অনুষ্ঠানৰ আয়োজন কৰিছে সুদামাকে ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতি তেজপুৰ, লগতে দৰং মহাবিদ্যালয় আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থা আপোনালোক আটাইকে অনুষ্ঠানলৈ মোক মতাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ। অসম আৰু বংগৰ সমন্বয়ৰ হেতু ভূপেন হাজৰিকা। মই মূলতঃ সংগীতৰ মাধ্যমেৰে আৰু এগৰাকী সমাজ সচেতন ব্যক্তিৰূপে ডক্টৰ হাজৰিকাৰ যি সমন্বয়ৰ যাত্ৰা সেই বিষয়ে গানৰ মাধ্যমেৰে কিছু কথা ক'বলৈ মই প্ৰয়াস কৰিম। এয়া মোৰ বাবে অতি সৌভাগ্যৰ কথা। মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে তেজপুৰৰ আপোনালোকৰ দৰে বিদ্বান এখন সমাজৰ সন্মুখত কিছু কথা ক'বৰ বাবে মই সুযোগ পাইছোঁ। অসমীয়া সংস্কৃতিৰ সাহিত্য সংস্কৃতি সংগীতৰ সকলো দিশৰ পৰাই বিশেষভাৱে অন্যতম পীঠস্থান হৈছে তেজপুৰ। সেই কথা পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে। মই যিহেতু অসমীয়া বাণীবদ্ধ সংগীতৰ ইতিহাসৰ বিষয়ে কিছু কথা অধ্যয়ন কৰিবলৈ চেষ্টা কৰি আছোঁ বা সেই বিষয়টোতে লাগি আছোঁ, গতিকে বিশেষকৈ গ্ৰামোফোন ৰেকৰ্ডত কিদৰে তেজপুৰখন জড়িত হৈ আছে সেই কথা একেবাৰে চমুকৈ অকণমান কৈ লওঁ আপোনালোকক আৰু তাৰপিছতে মই মূল বিষয়টোলৈ আহিম। আচলতে অসমীয়া গীত বাণীবদ্ধনৰ যি যাত্ৰা তাৰ প্ৰথম গীতটোৰ পৰাই জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভাৰ হাতত আধুনিক অসমীয়া সংগীতে যি পাল হৈ উঠালৈকে এই গোটেই যিটো পৰিক্ৰমা আৰম্ভণিৰ সময়খিনিত প্ৰত্যেকতে কিন্তু তেজপুৰ জড়িত হৈ আছে। সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা 1907 চনত তেখেত তেজপুৰলৈ আহিছে। তাৰপিছত তেখেতৰ জীৱনকাল যিখিনি সময় 14 চনত তেখেতৰ দেহাৱসান হৈছে, তেতিয়ালৈকে এই সাংগীতিক যিটো তেওঁৰ মূল যিটো শীৰ্ষলৈ গুচি যোৱা যিটো পৰিক্ৰমা সেইখিনি সময়ত তেজপুৰতে আছে। আৰু 1909-10 সংগীত সাধনা এই কিতাপকেইখন তেওঁ ইয়াতেই কৰিছে। আৰু অসমীয়া গীত বাণীবদ্ধন হৈছে মই যিখিনি প্ৰমাণ এতিয়ালৈকে লাভ কৰিছোঁ সেয়া হৈছে 1914 চনত ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসক ডাক্তৰ উমেশ চন্দ্ৰ মুখাৰ্জী তেখেতে গীত বাণীবদ্ধ কৰিছিল আৰু প্ৰথম গীতটোৱে আছিল লক্ষ্মীৰাম বৰুৱাৰ গীত। তেখেতে বাণীবদ্ধ কৰা প্ৰথম গীতটো আছিলে কিয়নো হিয়াত বাজে আজিও প্ৰেমৰ বাঁহী, ভুলিব নোৱাৰোঁ কিয় সেই মধুময় হাঁহি। সেই গীতটো তেখেতৰ ৰেকৰ্ডৰ যিবিলাক বিজ্ঞাপন তাত উল্লেখ আছিলে, তাত আছিলে যে লক্ষ্মীৰাম বৰুৱাৰ গীত এইটো। আৰু লগতে অকণমান আগতে মই অসমীয়া ক্লাবৰ ফালৰ পৰা আহিছোঁ, পদ্মনাথ গোহাঁই বৰুৱাৰ স্মৃতি বিজড়িত। সেই সময়তে অৰ্থাৎ 1914 চনতে আৰু ৰেকৰ্ড ওলাইছে ডক্টৰ উমেশ মুখাৰ্জী, তাত কিন্তু পদ্মনাথ গোহাঁই বৰুৱাৰ গীত ৰেকৰ্ড হৈছে প্ৰথম সময়ত 1914 চনতে। তেওঁৰ এটা গীত আছিলে চাৰি ৰত্নাখনে চাৰি সতী বহে মহাসতী বহে মাজে। সেই গীতটো তাত প্ৰত্যেকটো গীততে ৰাগৰ উল্লেখ আছিলে। আৰু সেইটো সময়ত আমি দেখোঁ যে প্ৰায় বেজবৰুৱাই যদি সুৰ কৰিছে যিবিলাক গীত তেওঁ যিবিলাক লিখিছে তাতো তেওঁ ৰাগৰ উল্লেখ ৰাখিছে। লক্ষ্মীৰাম বৰুৱাৰ যিবিলাক গীত তেওঁ সংগ্ৰহ কৰি সংকলন কৰিছে প্ৰত্যেকতে ৰাগৰ উল্লেখ আছে আৰু এইবিলাক গীততো ৰাগৰ উল্লেখ আছিলে। তাৰপিছতে প্ৰফুল্ল চন্দ্ৰ বৰুৱাই 1924 চনত গীত বাণীবদ্ধ কৰিছে, তাতো তেজপুৰ। কেনেকৈ তেজপুৰ আহিছে যে 52 চনত মঞ্চস্থ হৈছে নীলাম্বৰ নামৰ নাটক প্ৰসন্নলাল চৌধুৰীৰ। আৰু সেই নীলাম্বৰ নাটকৰ দুটা গীত নাৰী কণ্ঠৰ দুটা গীত প্ৰফুল্ল বৰুৱাই নিজে সুৰ দিছে, গাইছে, তাৰপিছত বাণীবদ্ধ কৰিছে। ৰেকৰ্ড 1924 চনত ওলাইছে। সকলোৱে জানে ফুলো ফুলিলে জোনে হাঁহিলে বাঁহীয়ে ধৰিলে তাত আৰু হৃদয় বিদাৰি উঠে শত বেদনাৰে। সেইকেইটা গীতটো এই তেজপুৰতে চৰ্চা হোৱা গীত। তাৰপিছত 1930 চনলৈ প্ৰথম ইলেক্ট্ৰনিক উপায়েৰে গ্ৰামোফোনত গীত ৰেকৰ্ড হোৱাৰ
পৰিক্ৰমা আৰম্ভ হৈছে অসমীয়া গীতৰ তাৰ আগলৈকে মেনুৱেল কিবা অন্য ধৰণৰ ছিষ্টেম আছিলে তাৰ 1930ত যিকেইটা গীত ৰেকৰ্ড হৈছে সেইকেইটা গীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত ৰত্নেশ্বৰ বৰদলৈ ৰেকৰ্ড কৰিছে আমাৰে সখীয়া আকুল বিয়াকুলে তাৰ পিছতে ল'ৰা বুঢ়া কাৰ কয় অৰ্থাৎ জয়মতী চিনেমাখন ওলোৱাৰ 5 বছৰ আগতেই জ্যোতিপ্ৰসাদে এই গীতটোৰ সুৰ দিছে আৰু বাণীবদ্ধ কৰিছে ৰত্নেশ্বৰ বৰদলৈ প্ৰসন্নলাল চৌধুৰীয়ে নিজে বাণীবদ্ধ কৰিছে গোৱা 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 দক্ষিণ মলয়া অতিনি গোৱা তাৰপিছত 1934 চনত অসমীয়া গীত যি নাৰী কণ্ঠৰ গীত ৰেকৰ্ড হৈছে 34ত প্ৰথম সেয়া মিছ হৰিমতী বুলি কলিকতাৰ এগৰাকী কণ্ঠশিল্পীয়ে গাইছিলে কিন্তু অসমীয়া যিগৰাকী কণ্ঠশিল্পী প্ৰথম মহিলা কণ্ঠশিল্পী যিগৰাকীয়ে গ্ৰামফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰিছে তেওঁ তেজপুৰৰ তেওঁ হৈছে গিৰিজা বৰুৱা তেজপুৰৰ মাজগাঁৱৰ তেজপুৰৰ নাজিত আছিলে চন্দ্ৰহংস বৰুৱা তেওঁৰ জীয়ৰী গিৰিজা বৰুৱা আৰু সেইটো পৰিয়ালৰ কথা সকলোৱে জানে লিখাই যি বিশাল অৱদান আছে তেওঁলোকৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে তেওঁলোকে যিবিলাক গীত মাত কৰিছে গোটেই পৰিয়ালটো প্ৰফুল্ল বৰা বৰুৱা প্ৰফুল্ল চন্দ্ৰ বৰুৱা তেওঁলোকৰ জীয়েকসকল ভাৱনা বৰুৱা মমতা বৰুৱা এতিয়া ৰুবি সিংহলৈকে সেইটো পৰিয়ালৰ বিশেষ অৱদান আছে গতিকে এনেধৰণে কিছুমান তেজপুৰ সদায় দেখিছোঁ যে জড়িত হৈ আহি আছে বা প্ৰথম যি জয়মতী নাটৰ কথা ক'লে জয়মতী হৈছে অসমীয়া যিবিলাক ৰেকৰ্ড বা পালা নাট প্ৰায় ৰেডিঅ' অহাৰ ঠিক অসমত আগলৈকে বা ঠিক সেইখিনি সময়লৈকে 50 চন মানলৈকে বহু পালা নাট অসমীয়া ৰেকৰ্ড হৈছে যিবিলাক পালা ৰেকৰ্ড বুলি কোৱা হয় সেই প্ৰথম ৰেকৰ্ড কিন্তু এই জয়মতী নাটকখনে চেনলা ৰেকৰ্ড কোম্পানীৰ পৰা আৰু তাতেই ভূপেন হাজৰিকাৰ কণ্ঠ প্ৰথম বাণীবদ্ধ হৈছে তেওঁ ল'ৰা ৰজাৰ ৰোলটো তেওঁ কৰিছে তাত তেওঁ জয়মতীৰ যিটো ছিট ওলাইছিলে ৰেকৰ্ডৰ তাতে ফটো এখন আছিলে সৰু ভূপেন হাজৰিকা আপোনালোক সকলোৱে হয়তো দেখিছে তাতে কোনে কোনে কি ভূমিকা পালন কৰিছে তাত এখন লিষ্টটো লগতে দিয়া আছে তাত ল'ৰা ৰজাৰ ভূমিকাটো পালন কৰিবলৈ দিয়া হৈছিলে ভূপেন হাজৰিকাক লগতে তাৰ গীতবোৰ গাইছিলে সুনীত কোঁৱৰী তাৰপিছতে আহিল আৰু সুনীত কোঁৱৰীটো ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠনি কৰালে তাৰপিছতে বিষ্ণুপ্ৰসাদ ৰাভাই পৃথ্বীৰাজে উল্লেখ কৰিছে যে যিকেইটা তেওঁৰ একক কণ্ঠৰ গীত গতিকে সংগীতৰ পৰিক্ৰমা তেজপুৰৰ পৰাই তেওঁৰ আৰম্ভ হৈ গ'ল আৰু ভূপেন হাজৰিকাৰ সেই সাংগীতিক যাত্ৰা আৰম্ভ হৈছে তেজপুৰৰ পৰাই তাৰপিছতেই তেওঁৰ যাত্ৰা চলিয়েই আছে তেওঁ ইফালে গৈছে অৰঙে দৰঙে ঘূৰিছে তেওঁ বিভিন্ন লোকসংগীতৰ সমল বুটলিছে আৰু তাক তেওঁ পৰিৱেশন কৰিছে তেওঁ কলম্বিয়ালৈ গৈছে তাত তেওঁ পাশ্চাত্য সংগীতৰ সুৰ লৈছে বেনাৰছত যেতিয়া পঢ়ি আছে তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সুৰ আহৰণ কৰিছে আৰু সকলোৰে সংমিশ্ৰণত তেওঁৰ সৃষ্টিশীল প্ৰতিভাৰে যিবিলাক সম্পদ আমালৈ আচলতে আগবঢ়াই দিছে সেইখিনি পৰ্যালোচনা কৰাৰ তাক আমি শুনি অনুধাৱন কৰাৰ প্ৰত্যেকে কৰিছোঁ আৰু তাক আমি আগুৱাই লৈ গৈ থকাৰ চেষ্টাটো আচলতে সদায় চলাই থাকিব লাগে তেওঁৰ অৰ্থাৎ 37-38 চনত যেতিয়া ভূপেন হাজৰিকাৰ প্ৰথম একক কণ্ঠৰ ৰেকৰ্ড ওলালে তাৰপিছত 1987 চনত তেওঁৰ সংগীত জীৱনৰ 50 বছৰীয়া সোণালী জয়ন্তী পালন কৰা হ'ল অসমতো বিভিন্ন ঠাইত পালন হৈছিলে কলিকতাত বিশেষভাৱে প্ৰসাদ নামৰ এখন আলোচনী প্ৰসাদ তেওঁলোকে এটা বিশেষ সংখ্যা উলিয়াইছিলে ভূপেন হাজৰিকাৰ তাতে ডক্টৰ হাজৰিকাই নিজৰ সমালোচনা কৰিছিলে তেওঁ নিজৰ সংগীত যাত্ৰাৰ বিষয়ে কৈছিলে তাতে এটা কথা তেওঁ কৈছিলে যে প্ৰসাদ পত্ৰিকাই মোৰ এই যি 50 বছৰীয়া সংগ্ৰাম যদি তুলি ধৰিব বিচাৰে তেনেহ'লে দুটা বিষয় তেখেতে কৈছে যে মোৰ দুটা বিষয় প্ৰতিভাত হৈ উঠাটো মই বিচাৰোঁ সেয়া হৈছে অসম আৰু বংগৰ সেতু বন্ধনৰ বাবে মোৰ জীৱনৰ অধিকাংশ সময় ব্যয় কৰাৰ প্ৰকৃত মূল্যায়ন আৰু এটা কথা কৈছে যে দ্বিতীয় কথাটো হ'ল সেয়া হৈছে যে পূব ভাৰতৰ হেৰাবলৈ ধৰা যিবিলাক লোকসংগীত সেই লোকসংগীতক পুনৰুদ্ধাৰ কৰাৰ বাবে মোৰ এটা প্ৰয়াস মোৰ জীৱনত এই 50 বছৰীয়া সাংগীতিক জীৱনত চলি আহিছে সেই কথাখিনিৰ পৰ্যালোচনা হোৱাটো মই বিচাৰোঁ গতিকে তেখেতে সংগীতৰ যাত্ৰা পশ্চিমবংগলৈ মই তেওঁৰ গানৰ যাত্ৰাৰ বিষয়ে ক'ব বিচাৰিম সেয়া হৈছে 1954 চন তেওঁৰ প্ৰথমখন বাংলা গানৰ ৰেকৰ্ড প্ৰকাশ পাইছে চেনলা কোম্পানীৰ পৰা চেনলা কোম্পানীৰ প্ৰথম আৰ্টিষ্ট আছিলে যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে তেওঁ গীত গাই আছে বা তাৰপিছতো আনন্দীৰাম দাসৰ গীত কেইবাখনো ৰেকৰ্ড কৰিছে সেইবিলাক আটাইবিলাক চেনলা ৰেকৰ্ড কিন্তু তাৰ পিছতেই তেওঁ HMV লৈ আহিছে আৰু কেনেকৈ আহিছে সেয়াও তেওঁ বৰ সুন্দৰভাৱে বৰ্ণনা কৰিছে তেওঁৰ সেই যাত্ৰা পথৰ কথা তেওঁক হেমন্ত কুমাৰে তেওঁক এবাৰ লৈ গৈছে HMV ষ্টুডিঅ'লৈ আৰু তেওঁক বহুৱাইছে গৈ নি পেলাই আৰু তেতিয়া কৈছে যে মোক বহুতেই মানে ষ্টুডিঅ'ত তেওঁলোকে সৰু ল'ৰা বুলি ভাবিছে গতিকে চবেই চাহ খাইছে আৰু মোক অ'ভেলটিন খাবলৈ দিছে মানে বৰবিটাৰ ধৰণৰ এটা সময়ত অ'ভেলটিনটো চলিছিলে
আৰু তেতিয়া HMVৰ যিগৰাকী অধিকৰ্তা আছিলে হেম সোম বুলি, তেতিয়া হেমন্ত কুমাৰে কৈছে যে মিষ্টাৰ সোম টেক কেয়াৰ অফ হিম, এওঁ উত্তৰ পূব ভাৰতৰ অতি উজ্জ্বল প্ৰতিভা, এওঁক HMVলৈ আনিব লাগে, তেওঁ চেনলা কোম্পানীত গীত গাই আছে, এওঁক তোমালোকে এতিয়া আগুৱাই লৈ যোৱা। তাৰ পৰাই ভূপেন হাজৰিকাৰ HMVৰ যি যাত্ৰা সেয়া আৰম্ভ হৈছে। আৰু প্ৰথম যিখন ৰেকৰ্ড ওলাইছে সেই ৰেকৰ্ডখনৰ দুটা গীত, সেই গীত দুটা অসমীয়া গানৰ অনুবাদ আছিলে। প্ৰথম গানটো আছিলে প্ৰতিধ্বনি সংগীত, অৰ্থাৎ মোৰ গায়েৰ সীমা নাই পাহাৰে ৰূপাৰে নিশ্চিত ৰাত্ৰিৰ প্ৰতিধ্বনি শুনি। এই গীতটোৰ অনুবাদ কৰি দিছে হেমন্ত বিশ্বাসে। গানটোত সোৱাংভুৰ সুখ ভৰা বেথাৰ কথা আছে, কমিংটাঙৰ নিষ্ঠুৰতাৰ কথা আছে, হংকঙৰ পুঁজিপতিসকলৰ যি শোষণ সেইবিলাক কথা আছে, নিষ্ঠুৰতাৰ কথা আছে, আৰু এখন নতুন চীন জাগ্ৰত হৈ উঠাৰ কথা আছে। তেওঁ তাত গানটোত কৈছিল যে নয়া চীন জেগে উঠে মাঘ হৈ ডাক চাৰে। পিছলৈ সেই গীতটোৰ কথা তেওঁ সলনি কৰিছে, অসমীয়াটো সলনি কৰিছে, বাংলাটো সলনি কৰিছে, সলনি কৰি পৰিৱেশন কৰিছে। যিহওক দ্বিতীয় যিটো গীত আছিলে সেইটো আছিলে ঝক 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 ৰেল চলে। সেই গীতটোৰ বৰ এটা আকৰ্ষণীয় কাহিনী আছে। সেইটো হ'ল যে গীতটো অনুবাদ কৰি দিছিলে ক্ষিতীশ বসু নামৰ এগৰাকী লোকে, আৰু ক্ষিতীশ বসু আছিলে HMVত তেওঁ চাকৰি কৰিছিলে। আৰু ৰেকৰ্ডখন ওলোৱাৰ পিছতে এটা কথা হ'ল যে তাত ওলালে যে এই গানটোৰ যিখিনি কথা তাত দেশদ্ৰোহিতাৰ সুৰ সোমাই আছে, এটা বিতৰ্ক লগে লগে আৰম্ভ হ'ল। আৰু আৰম্ভ হোৱাৰ পিছত এনে এটা পৰ্যায় পালেগৈ HMV যিহেতু চৰকাৰী কোম্পানী আছিলে, তাৰ পৰা যিগৰাকী চাকৰিয়াল অনুবাদ কৰি দিছিলে ক্ষিতীশ বসু নামৰ মানুহজনৰ চাকৰিয়ে গুচি গ'ল, তেওঁক চাকৰিৰ পৰা উলিয়াই দিলে। গতিকে এটা হাহাকাৰ পৰিস্থিতি এটা সৃষ্টি হ'ল। তাৰ পৰা প্ৰায় 3 বছৰমানলৈকে বাংলা ৰেকৰ্ড তেওঁ কৰিব পৰা নাই। আৰু তেতিয়া হেমন্ত কুমাৰ মুখোপাধ্যায় তেওঁ পুনৰ আগবাঢ়ি আহিছে আৰু কৈছে যে আকৌ সহায় কৰিছে তেওঁ, আৰু দুটা গীত একেলগে দুয়োজনে ৰেকৰ্ড কৰিছে। যিটো আমি অসমীয়া গীত শুনিছিলোঁ গুম 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 মেঘে গৰজিলে, সেই গীতটোৰে অনুবাদ কৰিলে গুম 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 মেঘ হৈ গৰজায়। আৰু এটা গীত ডোলা গীতটোৰ অনুবাদ, আকা বাকা উপথে ৰূপাশ্ৰী নয়ব, এনেকুৱা এটা অনুবাদ। সেই দুটা গীত অনুবাদ কৰি দুয়োজনে একেলগে গাইছে, আৰু ভূপেন হাজৰিকা অসম্ভৱভাৱে জনপ্ৰিয় হৈ পৰিছে। 1957 চনৰ কথা কৈছে, তাৰ আগতেই প্ৰায় সেইখিনি সময়ৰে পৰাই, কাৰণ ভূপেন হাজৰিকা এটা সময়ত অসমৰ মাটিয়ে মোক ভুল নুবুজেতো বুলি কৈ অসম এৰি পশ্চিমবংগ পাইছেগৈ, বিশ্ববিদ্যালয়ৰ চাকৰিয়ে দিছে। গতিকে তাৰ কিছু আগৰ পৰাই তেওঁৰ এই সাংগীতিক যাত্ৰাটো আৰম্ভ হৈছে। কলিকতাৰ পাৰ্ক চাৰ্কাছত 1957 চনত গণনাট্য সংঘৰ এখন যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। সলিল চৌধুৰী, হেমন্ত মুখোপাধ্যায়, দেৱব্ৰত বিশ্বাস, সুচিত্ৰা মিত্ৰ সকলোৰে গিজগিজাই থকা এটা সমাৰোহ। খেলপথাৰ উখল মাখল লাগি আছে। সলিল চৌধুৰীৰ পৰিচালনাত সকলোৱে গীত গাইছে। হেমন্ত কুমাৰে এটা গীত গাইছে, সেই গীতটো এনেকুৱা ধৰণৰ যে ঝিকিমিকি জল নদী তলমল জোৱাৰ বয় ৰে বয়। এতিয়া ভূপেন হাজৰিকাই তেতিয়া কৰিলে কি, ভূপেন হাজৰিকাৰ দলত তেনেকুৱা বিখ্যাত তেতিয়ালৈকে কোনো গায়ক গায়িকা নাই, কিন্তু বাকী যিসকল বিখ্যাত গায়ক গায়িকা আছে, সুচিত্ৰা মিত্ৰই হওক, দেৱব্ৰত বিশ্বাসে হওক, হেমন্ত কুমাৰে হওক, সকলোখিনি কিন্তু সলিল চৌধুৰীৰ দলত আছে। ভূপেন হাজৰিকাই তেতিয়া সৰু এজন ল'ৰা তেওঁ এটা গীত শিকালে, আৰু গীত শিকাই যেতিয়া হেমন্ত কুমাৰে এই গীতটো গাই উঠিলে, তেতিয়া তেওঁ কৰিলে যে মঞ্চলৈ গ'ল, ক'লে যে আপোনালোকে যিটো গীত এইমাত্ৰ শুনিলে মোৰ বন্ধু সলিল চৌধুৰী, কাৰণ সলিল চৌধুৰী অসমতেই তেওঁৰ জন্ম, অসমতে ডাঙৰ হৈছে, ভূপেন হাজৰিকাৰ লগত খুব এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আৰু পিছলৈ বিভিন্ন ঠাইত লিখিছে যে মই আৰু সলিলে যেতিয়াই লগ পাওঁ সদায় অসমীয়াতে কথা পাতোঁ। সলিল চৌধুৰীৰ কথা কৈছে যে মোৰ বন্ধু সলিল চৌধুৰী, আপোনালোকে শুনা পালেই যে আমাৰ গণনাট্য সংঘৰ আটাইতকৈ জ্যেষ্ঠতম শিল্পী, অতি সন্মানীয় শিল্পী হেমন্ত কুমাৰৰ কণ্ঠত আপোনালোকে এই গীতটো শুনিলে, আৰু মোৰ ধাৰণাত যে আমাৰ এই গণনাট্য সংঘৰ আটাইতকৈ কনিষ্ঠতম শিল্পীগৰাকীক মই আগবঢ়াই দিছোঁ, তেওঁ এটা গীত গাব, এই গীতটো শুনক। এনেকৈ আগবঢ়াই দিলে, আৰু লগতে ক'লে যে আপোনালোকে যিটো গীত শুনিলে সেই গীতটো কিন্তু এইটো অসমীয়া মূল সুৰটো। তেতিয়া সেই ল'ৰাজনে ক'লে যে মোৰে মলুৱা কোনে মাৰিলা হাই ৰে হাই ৰে হাই। গতিকে তেওঁ সেই শিশুজন যিজন আছিলে, তেওঁৰ নাম আছিলে মিণ্টু মুখাৰ্জী, পিছত তেওঁ বিখ্যাত গীতিকাৰ হ'লগৈ, আৰু ভূপেন হাজৰিকাৰ তেওঁ ব্যক্তিগতভাৱে সহায়ক আছিলে, তেওঁ সকলোখিনি পৰিচালনা কৰিছিলে বহু দীৰ্ঘ সময় ধৰি। গতিকে ভূপেন হাজৰিকাৰ এই যে তেতিয়া মিণ্টু মুখাৰ্জীয়ে এটা কথা কৈছে যে ভূপেন হাজৰিকাই যিদৰে গীত গায় বা তেওঁ সুৰেৰে প্ৰাণ ঢালে, কথা লিখে, তাতোকৈ আটাইতকৈ ডাঙৰ কথা এটা হৈছে যে প্ৰেজেণ্টেশ্যন, কেনেকৈ পৰিৱেশন কৰে।
আৰু মঞ্চ পৰিৱেশন শৈলী আৰু কথা বতৰাই আচলতে মুগ্ধ কৰি পেলাই সকলোকে। আৰু সেই যিটো অনুষ্ঠান 57 চনত হৈছিলে, সেই অনুষ্ঠানটোত তেওঁৰ দলত তেনেকৈ কোনো বিখ্যাত কোনো মানুহ নাই, কিন্তু তেওঁ যিদৰে পৰিৱেশন কৰি আগবঢ়াই দিলে, গোটেই শ্ৰোতাই যিদৰে আঁতৰি ল'লে, ভূপেন হাজৰিকাই তেতিয়াই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিল। মৃত্যুঞ্জয় মুখাৰ্জীৰ কথা কৈছোঁ যদি আৰু এটা কথা মই কৈ ল'ব বিচাৰিম, সেয়া হৈছে যে তেওঁ এটা সাক্ষাৎকাৰত আৰু এটা কথা কৈছিলে যে মই এনেকুৱা এজন অসমীয়া মানুহ পোৱা নাই যি ইমান শুদ্ধকৈ ইমান স্পষ্ট অসমীয়া ক'ব পাৰে, আৰু মই এনেকুৱা মই নিজে বাঙালী মানুহ হৈও এজন বাংলাভাষী মানুহ হৈ মই এনেকুৱা এজন বাঙালী লোক পোৱা নাই যি ভূপেন হাজৰিকাৰ সমান ইমান স্পষ্ট আৰু ইমান সুন্দৰ বাংলা ভাষা ক'ব পাৰে। সেই কথাটো তেওঁ বাৰম্বাৰ উল্লেখ কৰি গৈছিলে। আৰু লগতে এটা কথা কৈছিলে যে ইয়াৰ কাৰণ হয়তো এটাই, মই ভূপেন হাজৰিকাক সুধিছিলোঁ যে আপুনি ইমান স্পষ্ট বঙালী বা স্পষ্ট অসমীয়াটো কথাই নাই, স্পষ্ট বাংলা কেনেকৈ ক'ব পাৰে? তেতিয়া তেওঁ কৈছে যে সংস্কৃত, মূলটো সংস্কৃত ভাষাটো শিকাৰ কাৰণে, জনাৰ কাৰণে মোৰ এই গোটেই আয়ত্তলৈ আহিছে, আৰু তাৰ বাবে হয়তো ইমান স্পষ্টভাৱে তেওঁ যেতিয়া হিন্দী গীত গাইছে বা বাংলা গীতবিলাক গাইছে, প্ৰতিটো শব্দৰ প্ৰনাউন্সিয়েশ্যন, প্ৰতিটো শব্দৰ উচ্চাৰণ, তাৰ প্ৰক্ষেপণ শৈলী ইমান স্পষ্ট, তেওঁ কৈছে যে তাৰ মূলতে হৈছে সংস্কৃত ভাষাটো। আৰু এটা কথা মৃত্যুঞ্জয় মুখাৰ্জীয়ে লগতে ভূপেন হাজৰিকাক এটা কথা কৈছিলে যে আপুনি নিজে ইমান যিহেতু ভাল বাংলা ক'ব পাৰে, আপুনি ইমানবিলাক যে অসমীয়া গীত আমাক অনুবাদ কৰিবলৈ দিয়ে, শিৱৰাজ বেনাৰ্জীক অনুবাদ কৰিবলৈ দিয়ে, গৌৰী প্ৰসন্ন মজুমদাৰক অনুবাদ কৰিবলৈ দিয়ে, পুলক বন্দ্যোপাধ্যায়ক অনুবাদ কৰিবলৈ দিয়ে, আপুনি নিজেইচোন অনুবাদ কৰি ল'ব পাৰে। তেতিয়া তেখেতে এটা কৈছে যে ভূপেন হাজৰিকাই কৈছে যে কেৱল ভাষাটো জানিলে নহ'ব, প্ৰত্যেকটো জাতিৰ এটা পালছ থাকে। মই অসমীয়া জাতিৰ পালছটো বুজি পাওঁ আৰু তোমালোকে বাংলা জাতিটোৰ পালছটো বুজি পোৱা, গতিকে সেইকাৰণে মই সদায় তোমালোকক অনুবাদ কৰিবলৈ দিওঁ যাতে সেই অনুবাদ মোতকৈও বেছি সাৱলীল হ'ব পাৰে। গতিকে সেইটো এটা খুব দৰকাৰী কথা বুলি মই ভাবোঁ। আমি বহুতে ভাবোঁ নহয়, আচলতে এটা সময়ত অসমতো বিহুও লেখা মেলা হৈছে বা বিভিন্নজনে ক'ব বিচাৰিছিলে এটা সময়ত যে আমি এক যাযাবৰ ৰেকৰ্ডখন 78ত সেই LP ৰেকৰ্ডখন ওলোৱাৰ পিছৰ পৰা পশ্চিমবংগত ডক্টৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পালে, বা বাওঁ চৰকাৰ অহাৰ পিছৰ পৰা ভূপেন হাজৰিকাৰ জনপ্ৰিয়তা কলকাতাত বা পশ্চিমবংগত খুবেই বৃদ্ধি পালে বুলি ক'ব বিচাৰে, কিন্তু সেই কথাটো আচলতে সঁচা নহয়। কাৰণ 50ৰ দশকৰে পৰাই তেওঁ যেতিয়াই কলিকতালৈ তাত ভুমুকি মাৰিছেগৈ, দেখা পোৱা গৈছিলে যে গিজগিজাই আছে বিভিন্ন তাৰকা শিল্পী, বহু গায়ক গায়িকাই, তাৰ মাজত তেওঁ নিজস্ব পৰিচয়েৰে উজ্জ্বলি উঠিছে। সেই যাত্ৰা কিন্তু 50ৰ দশকৰ পৰাই আৰম্ভ হৈছে। তাৰে এটা চিন এটা মই সংগ্ৰহ কৰি ৰাখি থৈছিলোঁ, এই ভালকৈ তাৰপৰা দেখা নাপাব, ইয়াত এখন কাৰ্টুন এটা আছে। এয়া 50ৰ দশকত প্ৰকাশ পাইছিলে সংগীতিকাৰে নামৰ এখন পত্ৰিকা, য'ত ভূপেন হাজৰিকা হাতী এটাৰ ওপৰত উঠি আছে আৰু তাত লিখিছে যে প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক, গায়ক ও গীতিকাৰ সর্বগুণ নিয়ে ডক্টর ভূপেন হাজরিকা আজ সকলের প্রিয় হয়েছে। অর্থাৎ তেতিয়াই তেওঁ সেই জনপ্ৰিয়তাটো বংগৰ সমাজত লাভ কৰিছে। আৰু তেওঁ অসমৰ সুৰবিলাক লৈ গৈছে। 1956 চনৰ এখন ৰেকৰ্ডৰ কথা মই কওঁ, সেয়া হৈছে তৰুণ বেনাৰ্জী বুলি এগৰাকী সেই সময়ৰ এজন বিখ্যাত গায়ক। তেওঁৰ এটা গীত য'ত সুৰটো আপোনালোকে শুনিলে গম পাব যে তাত বিহুৰ সুৰ লৈ গৈছে। কাজল লতা মে শোনো কৃষ্ণ বলি নয় গো তোমায় দেব নতুন নাম, ওই চোখের কালির কলঙ্কে তাই হৃদয় ভরা দাম, কৃষ্ণ বলি নয় গো তোমায় দেব নতুন নাম। অৰ্থাৎ অসমীয়া কিছুমান লোকসংগীতৰ সুৰ তেওঁ নি পশ্চিমবংগৰ যিবিলাক গীত, তাত যি সংগীত জগত তাত তেওঁ বিলাই দিছেগৈ। তাত আৰু এটা গান আছিলে, সেই ৰেকৰ্ডখনতে ৰিপিট হিট, সেইটো 57 চনৰ গীত, যিটো 60 চনত অসমীয়া গীত হৈছে। গীতটো হ'ল মানুহে মানুহৰ বাবে, যিটো আমি গীতৰ কথা ক'বলৈ জানো। সেই গীতটো কিন্তু তাৰ সুৰটো 57ত এখন ৰেকৰ্ড ওলাইছিল তৰুণ বেনাৰ্জীৰ। ই যে নবলবে আমায় গো, কি কথা নয়ন তারাই গো, আহা গিলাচেরও বাধাই গো, সে কথা বলে গেল না এখনো। অৰ্থাৎ এই যে মানুহে মানুহৰ বাবে, যিটো এটা পাশ্চাত্য সুৰ, আচলতে এই গীতটো এখন গ্ৰেণ্ড হোটেলত এটা পাৰ্টিত ডক্টৰ ভূপেন হাজৰিকাই শুনা পাইছে আৰু
কৰি ৰাখা এইটো সুৰত এটা গান লিখিব লাগিব যিটোত মই তোমাক সুৰটো কৈ দিম তেতিয়া সেই সুৰৰ মিটাৰটো তেওঁ দিছে আৰু সেই সুৰতে পুলক বন্দ্যোপাধ্যায় গীতটো লিখিছে পিছত 60 দশকত মানুহে মানুহৰ বাবে গীতটো সেই সুৰটোতে তেওঁ সজাইছে আৰু তাৰপিছত বাংলালৈ অনুবাদ হৈছে মানুষের জন্য যিটো বাংলা ভাষাৰ এটা মিলেনিয়ামৰ এটা সহস্ৰাব্দৰ শ্ৰেষ্ঠ গীত হিচাপে BBC ঘোষিত হৈছিলে এই কথা সকলোৱে জানে তেনেকৈ আৰু বহু গীত আছে যিবিলাকত তেওঁ অসমীয়া সুৰবিলাক লৈ গৈছে অসমৰ সুৰ অসমৰ মাটিৰ সুৰ অসমৰ লোকসংগীতৰ সুৰ এটা সমন্বয়ৰ এটা যাত্ৰা চলিছে তেনেকুৱা এটা গীতৰ কথা মই ক'ম নীলিমা বেনাৰ্জী এগৰাকী বিখ্যাত গায়িকা সেয়াও 56-57 চনৰ কথা এটা গীত আছিলে এক মেঘে আজ মেঘের দেশের সামনে কাজল পড়েছে সে কাজলে ছল 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 বৃষ্টি ঝরেছে দা 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 এনেকুৱা যেন লাগে বনৰি আমি বনৰ চৰাই বনে বনে ফুলো অনাই বনাই অনাই বনাই আমি অনাই বনাই অনাই বনাই দু 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 ৰং কিনিবা কোনে রং কিনিবা কোনে মোনা ধৰে ৰং আনিছো কিনা মনে মনে এই অসমীয়া ফুলৰ যি মায়া এই যি যাদু সেইবিলাক তেওঁ লৈ গৈছে আৰু অসম্ভৱ জনপ্ৰিয় হৈছে পশ্চিমবংগত মানে এনেকুৱা হৈছে যে বিভিন্নজনৰ লেখাত পাইছোঁ যে তেওঁৰ ঘৰত এতিয়া একেবাৰে শাৰী লাভ পতা হ'ল গায়ক গায়িকা সুৰকাৰ যিসকল শিল্পী বা গীতিকাৰ তেওঁলোকে কৈছে এনেকুৱা ধৰণৰ এইবিলাক নতুনত্বতা আহিছে বাংলা গানত গতিকে সেই নতুনত্বক আদৰি ল'বলৈ উন্মুখ হৈ পৰিছে একদম উত্ৰাৱল হৈ পৰিছে বংগৰ যিসকল সাংস্কৃতিক সমাজ তেনেকুৱা আৰু এটা গীত মই কিছুমান গীত আপোনালোকক শুনাম বুলি লৈ আহিছোঁ কথাৰ মাজতে বোধহয় আপোনালোকে শুনি ভাল পাব অকণমান গীত এটা শুনাই দিওঁ তাৰপিছত বাহিৰ কথা পাতিম অসমীয়া যিটো ৰিডম বিহুৰ ধৰণৰ যিটো ৰিডম সেই ৰিডমটোকো তেওঁ লৈ গৈছে সেই ছন্দটোক সেই তালটোকো তেওঁ লৈ গৈছে আৰু তেনেকুৱা বহু গান কৰিছে এইটো গানে নহয় লতা মংগেশকাৰ কণ্ঠত বিখ্যাত হৈছিল সেই পৰশি পুৱাতে গীতটোৰ যিটো অনুবাদ হৈছিলে লতা মংগেশকাৰ পূজাৰ সময়ত বাণীবদ্ধ হোৱা প্ৰথমখন ৰেকৰ্ড যে ৰংগিলা বাসিতে কেইটাকে ঘুম ঘুম নিঝুম ৰাতিৰ মায়া তেনেকৈ আৰু বহু গীত আৰু মই যিটো কৈছোঁ যে এটা সময়ত সকলোৰে উৎসুকতা বৃদ্ধি পাইছে যে আৰু এনেকুৱা হৈছে ভূপেন হাজৰিকাৰ সুৰত এটা গান ৰেকৰ্ড কৰিবই লাগিব
সেই সময়ৰ 50-60 দশকৰ পশ্চিমবংগৰ জনপ্ৰিয় গায়ক গায়িকা কোনো আচলতে বাদ পৰা নাই যি ভূপেন হাজৰিকাৰ সুৰত গীত গোৱা নাই। আমি ভূপেন হাজৰিকাৰ গোৱা গীতবিলাকৰ কথা জানো, যিবিলাক গীত তেওঁ নিজেই বাংলাত পৰিৱেশন কৰিছে বা অসমীয়াত গাইছে, কিন্তু তেওঁৰ সুৰত ইমান বেছি গীত আছে যিবিলাক পশ্চিমবংগৰ গায়ক গায়িকাই আচলতে তেওঁলোকে অমৰ কৰি থৈছে। যেনে বহু গীত আছে। এবাৰ HMVৰ এগৰাকী বিষয়াই ডক্টৰ ভূপেন হাজৰিকাৰ ওচৰলৈ এজন গায়কক লৈ আহিছে আৰু কৈছে যে তোমাৰ ওচৰলৈ লৈ আহিছোঁ, ই বৰ দুখৰ কিছুমান গীত ইমান দিনে ৰেকৰ্ড কৰি আহিছে, গতিকে এওঁক অলপ আনন্দমুখৰ অলপ এনেকুৱা ধৰণৰ গীত দিয়া, ৰোমান্টিক এটা গীত তেওঁৰ বাবে কৰি দিয়া। তেওঁ তেতিয়া ভূপেন হাজৰিকাই তেওঁৰ কাৰণে 2টা গীত প্ৰস্তুত কৰি দিছে আৰু লগতে তাৰ এটা বৰ আকৰ্ষণীয় কাহিনী, ভূপেন হাজৰিকাই তেওঁ বাংলা যিখন আত্মজীৱনী তাত লিখিছে যে তেওঁ গীতকেইটা শিকাই পেলাই আমি মোৰ ঘৰৰ পৰা আমি ৰেকৰ্ডিঙৰ কাৰণে ওলাই গ'লোঁ দমদমলৈ। তেতিয়া যাওঁতে বাটতে তেওঁলোকৰ এম্বেচেডৰখনক টেক্সিখনক এখন ট্ৰাকে খুন্দা মাৰিলে আৰু কৈছে যে খুব ডাঙৰ এক্সিডেণ্ট আছিলে আৰু আমি দুজন মানে উফৰি পৰিলোগৈ। তেতিয়া গায়কজনে খুব ভয় খাইছে, নাৰ্ভাছ হৈছে, কিন্তু আমি কৈছে যে আমি খুব বেছি আঘাত পোৱা নাই, কিন্তু খুব তেওঁ নাৰ্ভাছ হৈছে। তেতিয়া ভূপেন হাজৰিকাই এটা কথা কৈছে, তেওঁ হাস্যৰক্ত আচলতে, যে দেখিছা এই ট্ৰাকখনে যে আমাক হিট কৰিলে, আমাৰ গানটো হিট হ'ব। তাৰপিছত সঁচাকৈয়ে সেই গীতৰ ৰেকৰ্ডখনে সেই গায়কজনৰ যিটো সাংগীতিক যাত্ৰা এটা টাৰ্ণিং পইণ্ট হৈছে। সেই যিটো অসমীয়া গীত এটাৰে তেওঁ সুৰটোকে ঢালি দিছে, অসমীয়া গীতটো আছিলে ৰ'দ পোৱাবৰ কাৰণে মাতি মানুহ কাক ওলাই দেখোন আহিলে ৰ'দৰে যাক। গতিকে সেই গীতটো সেই কণ্ঠশিল্পীগৰাকীৰ কাৰণে টাৰ্ণিং পইণ্ট হৈছে। সেই গীতটো হৈছে সপ্তডিঙা মধুকৰ। এই 2টা শাৰী মই আপোনালোকক শুনাই দিওঁ। এনেকৈ আচলতে এই অসম আৰু বংগৰ সুৰৰ এটা সমন্বয় হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ জৰিয়তে। তাৰপিছত ইটোৰ পিছত ইটো বহুত গান। সুবীৰ সেন এগৰাকী ডিব্ৰুগড়ৰ তেওঁ আছিলে। তাৰপিছত তেওঁ পশ্চিমবংগৰ এগৰাকী স্বৰ্ণযুগী বুলি কোৱা হয়, স্বৰ্ণযুগৰ এগৰাকী বিখ্যাত গায়ক। সেই সুবীৰ সেনে গাইছিলে কালো মেঘে ডম্বৰু, অৰ্থাৎ ডুক 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 ডম্বৰু গীতটোৰ অনুবাদ আছিলে। শকুন্তলা বুলি এটা গীত আছিলে। উৎপলা সেন অতি বিখ্যাত গায়িকা, সতীনাথ মুখাৰ্জী,
মানৱেন্দ্ৰ বন্দ্যোপাধ্যায়, ধনঞ্জয়, এনেকৈ যিমানবিলাক সেই সময়ৰ গায়ক গায়িকা আছে, চন্দা মুখাৰ্জী, হেমন্ত কুমাৰ, সকলোৱে ডক্টৰ ভূপেন হাজৰিকাৰ সুৰত গীত পৰিৱেশন কৰিছে। ভূপেন হাজৰিকাৰ প্ৰথম সময়খিনি আমি দেখিম যে অসমীয়া গীতমান যদিওবা তেওঁ ৰেকৰ্ড কৰি আছে, আৰম্ভণিৰ সময়ছোৱাত কিন্তু সেই প্ৰথম দুখনমান ৰেকৰ্ডৰ পিছত তেওঁ বৰ বেছি তেওঁ গীত মানে বাণীবদ্ধ হোৱা নাই, খুব কম কেইখনমান 78 RPM ৰেকৰ্ড হৈছে, আৰু পিছৰ সময়ত 78ত এটা জোৱাৰ আহিছে, সেই বিষয়ে মই ক'ম। কিন্তু তাৰ পূৰ্বে আৰু এটা দিশ হৈছে যে তেওঁৰ চিনেমাখিনি 60 চনৰ আগতে তেওঁ যিখিনি চিনেমা কৰিছে অসমৰ পৰা গৈ, সেই চিনেমাখিনিয়ে তেওঁক বিশেষ এটা খ্যাতি আনি দিছে। অসমাপ্ত বুলি প্ৰথম এখন চিনেমা কৰিছে, য'ত 5 গৰাকী বিখ্যাত সংগীত পৰিচালকে এখন চিনেমাতে সংগীত পৰিচালনা কৰিছে, তাত ভূপেন হাজৰিকাও আছে। তাৰ পিছতে তেওঁ কৰিয় কোমল বুলি এখন চিনেমা কৰিছে। কৰিয় কোমলত আমাৰ যিটো জোনাকৰে ৰাতি অসমীয়াৰে মাতি আছিলে, সেই গীতটো লতা মংগেশকাৰে গাইছে বাংলা ভাষাত। তেনেকৈ অস্ত্ৰ আকাশৰ গীতটোৰ অনুবাদ কৰিছে, তাতো সেই গীতটো লতা মংগেশকাৰে গাইছে। তাৰপিছতেই জীৱন তৃষ্ণা, এই চিনেমাখনে ভূপেন হাজৰিকাৰ সাংগীতিক যিটো সাফল্য আনি দিছে। জীৱন তৃষ্ণাত বহু গীত আছে, য'ত লতা মংগেশকাৰৰ পৰা হেমন্ত মুখাৰ্জীৰ পৰা, লগতে উৎপলা সেন এটা গীত গাইছিলে আমাৰ নতুন সকাল হবে, যিটো পিছত অসমীয়াত আকৌ নতুন প্ৰভাত হ'ব হৈছে। তেনেকৈ জোনাকীৰ আলু বুলি এখন চিনেমা কৰিছে, য'ত গোৱালপাৰাৰ লোকসংগীতৰ সুৰ তেওঁ লৈ গৈছে। তেওঁ মাহুত বন্ধুৰে অসমৰ গীতবিলাক, এখন বাংলা ভাষাৰ চিনেমা কৰিছে, কিন্তু অসমৰ গোৱালপাৰাৰ গীতবিলাক তেওঁ অমৰ কৰিছে তাত নি, গোৱালপাৰাৰ লোকসংগীতক। আৰু জোনাকীৰ আলুখনত তেওঁ এটা খুব সুন্দৰ এটা প্লট আছিলে, আৰু বিশেষকৈ গ্ৰাম্য জীৱনৰ বিষয়ে তাত তেওঁ অসমৰ সুৰবিলাক যে চোন জোনাকী কন্যাৰে, এনেধৰণৰ গীত আছিলে, যে মানুষের দয়া নাই তো হারে লাগিয়া। তাৰপিছত মাহুত বন্ধুৰে এখন কৰিছে দুই বেচাৰা নামৰ এখন চিনেমা কৰিছে, য'ত প্ৰথমবাৰৰ বাবে গুলজাৰে গীত লিখিছে। আমি জানো যে বন্দিনীখনত 1960 চনৰ চিনেমা, বন্দিনীখনত গুলজাৰে প্ৰথম হিন্দী গীত লিখা বুলি সকলোৱে জানে। কিন্তু তাৰ পূৰ্বে এছ ডি বৰ্মনৰ চিনেমা আছিল এখন। কিন্তু তাৰ পূৰ্বে 1957 দুই বেচাৰা নামৰ এখন গীত চিনেমাৰ কাৰণে গুলজাৰৰ প্ৰথম গীত লিখাইছে ভূপেন হাজৰিকাই, যে কৰোণা ফেৰে বুলি এটা গীত আছে, গীতা দত্ত আৰু মান্না দে গাইছিলে, ডুৱেট আছিলে। তাৰপিছত 1978 চনত যিখন LP ৰেকৰ্ড ওলালে, আমি এক যাযাবৰ, সেই LP ৰেকৰ্ডখনে আচলতে সাফল্যৰ সকলোবিলাক পাৰ ভাঙি দিলে। ডক্টৰ হাজৰিকাই বিভিন্ন প্ৰসংগত লিখিছিলে যে প্ৰথমতে এনেকুৱা হৈছিলে যে মোক LP ৰেকৰ্ডখনত গীত গাবলৈ যাওঁতে HLB কৰ্মকৰ্তাসকলে প্ৰশ্ন কৰিছিলে যে কাভাৰৰ নামটো উঠিবনে নাই। কিন্তু পিছত ইমানেই ৰেকৰ্ড বিক্ৰী হ'ল, ভূপেন হাজৰিকাক তেওঁলোকে গোল্ড ৰেকৰ্ড দিছে, এখন এম্বেচেডৰ গাড়ী দিছে HLBয়ে, যে এনেকুৱা এটা সাফল্য যিটো আচলতে পূৰ্বে বাংলা গানৰ ৰেকৰ্ডে কৰিব পৰা নাছিলে। সেইখন ওলোৱাৰ আগলৈকে সহস্ৰজনে মোক প্ৰশ্ন কৰে, বা কাজল কাজল লিখি, তাৰপিছত বিমূৰ্ত এই ৰাত্ৰি আমাৰ, সাজিয়ে দুপাতি, বিহুৰ সুৰ আছিলে, তেনেধৰণৰ কিছু গীত গাইছে। তাৰপিছত কিন্তু সুৰৰ যাত্ৰাতে তেওঁ চলি আছে। নিৰ্মলা মিশ্ৰই গাইছে যিটো সবুজ পাহাৰ ডাকে আহিলে ছুটে আহে, সেই গীতটো আজি এতিয়াও বাংলা বিশেষকৈ স্কুলবিলাকত দেখা যায় যে বিভিন্ন অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ সদায় এটা টপ 10ৰ ভিতৰত এটা গীত আজিও সকলোৱে নৃত্য কৰে। ইলা বসুৰ আছিলে আকাশেৰ চিৰিবেয়ে বুলি এটা খুব বিখ্যাত গান। তাৰপিছত ধনঞ্জয় মুখাৰ্জীৰ কেইবাটাও গান, ডিজেন মুখাৰ্জীৰ যিটো অসম অৰুণাচলৰ সময়ত সেই মৃত্যু অপৰাজেয় গীতটোক তেওঁ অনুবাদ কৰি তাৰ সুৰ ঢালি পেলাই গাইছিলে যে বৰ ভয় ছিল যাহাৰ বেলায়। তাৰপিছত সবিতা চৌধুৰীৰ এটা গীত আছিলে, খুব জনপ্ৰিয় হৈছিলে, যিহেতু চুটি গল্পটো কি হয় আচলতে, ৰবীন্দ্ৰনাথে কৈছিলে যে নাহি বৰ্ণনাত ছটা ঘটনাৰ ঘনঘটা, নাহি তত্ত্ব নাহি উপদেশ, অন্তৰে অতৃপ্তি ৰবে সাংগ কৰি মনে হবে শেষ হৈ না শেষ। শেষ হৈ শেষ নোহোৱাৰ এটা অনুভৱ এটা থাকে। সেই কথাটোকেই তেওঁ এটা গীতত লিখিবলৈ দিছিলে পুলক বন্দ্যোপাধ্যায়, কাৰণ সেই তেওঁ লিখিছিলে আৰু ভূপেন হাজৰিকাই সুৰ কৰিছিলে, যিটো সুৰ পৰৱৰ্তী সময়ত কিন্তু অসমীয়া অতি আমি বিখ্যাত গীত শুনো সময়ৰ অগ্ৰগতি। সেই গীতটো এনেকুৱা আছিলে যে এই জীবন যেন পোয়েট পাতার ছোট গল্পের মতো, শুরুতে শেষ হতে চায় অবিরত অবিরত। এনেকৈ বহু গীত, তেনেকৈ আৰু গীত আছে, একখানা মেঘ ভেসে এলো আকাশে। আমাৰ এতিয়াও প্ৰশ্ন হয় যে সেই গীতটো আচলতে, কাৰণ বাংলা যিখন ৰেকৰ্ড ওলাইছিল তাত লিখা আছে গীতিকাৰ শিৱদাস বেনাৰ্জী, অসমীয়া যিটো গীত আছে তাত আছে গীতিকাৰ ভূপেন হাজৰিকা। গতিকে গানটো লিখিলে কোনে, শিৱদাস বেনাৰ্জীয়ে লিখিলে নে ভূপেন হাজৰিকাই লিখিলে, সেইটোক লৈ এটা প্ৰশ্ন এতিয়াও থাকে।
আৰু বিশেষকৈ আমি পিছত দেখিলোঁ যে বাংলা গীতটোত যিখিনি কথা আছে, ৰোমা গুহঠাকুৰতাই গাইছে প্ৰথম। বাংলা গীতটোত যিখিনি কথা আছে অসমীয়াত আচলতে তাৰ ঠিক অনুবাদ নহয়। প্ৰথম কথাখিনি মিল আছে, এটুকুৰা আলু খোৱা মেঘ পাই যায়, কিন্তু পিছত এই যে নিয়ন চাকি নিয়নৰ তাঁৰবিলাকত যিবিলাক ওলমি থকাৰ কথা কৈছে, যক্ষ এখন মহানগৰীত আছে তেওঁ, এই যি বৰ্ণনা আছে সেই আচলতে ভূপেন হাজৰিকাৰ সম্পূৰ্ণ নিজস্ব বৰ্ণনা। তেওঁৰ বাহিৰে আচলতে কাৰো এনেকুৱা দক্ষতা নাই যে এনেধৰণে ফুটাই তুলিব পাৰিব। বাংলা গীতটোত যিখিনি কথা আছে সেইখিনি একেবাৰে সুকীয়া, আৰু অসমীয়া গীতটোতো সুকীয়া। তেনেধৰণৰ বহু গীত আছে সেইটো সময়ত ৰেকৰ্ড হৈছে। আৰু ৭৮ চনৰ যিখন ৰেকৰ্ডৰ কথা ক'লোঁ, আমি এক যাযাবৰ, সেই ৰেকৰ্ডখনে আচলতে এটা ৰেকৰ্ড কৰি দিলে। আৰু তাৰ পিছৰ পৰা প্ৰত্যেক বছৰ আচলতে এনেকুৱা হ'ল, বাংলা বা অসমীয়া বা হিন্দী গীতৰ LP ৰেকৰ্ড যিটো সময়লৈকে ওলাই আছে, সেই সময়লৈকে ৭৮ৰ পৰা প্ৰত্যেক বছৰে কোনো জতি নকৰাকৈ প্ৰত্যেক বছৰে পূজাৰ সময়ত কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ বাংলা গানৰ এখনকৈ LP ওলাইছে। কিমান গান তেওঁ ৰেকৰ্ড কৰিছে। আৰু এইটো পশ্চিমবংগৰ কেইবাগৰাকী সংগীত গৱেষকৰ লগত কথা পাতোঁতে তেওঁলোকে কৈছে যে পশ্চিমবংগৰ বিখ্যাত গায়ক গীতিকাৰ হকে বিখ্যাত যিসকল সংগীত শিল্পী, তেওঁলোকৰো এইদৰে একেৰাহে ইমান LP ৰেকৰ্ড ওলোৱা নাই। 78ত আমি যাযাবৰ ওলালে, 79ত ওলালে বিস্তীৰ্ণ দুপাৰ নামৰ এখন ৰেকৰ্ড, য'ত 8-10টা গান আছে। তাৰপিছত 1980 চনত জীৱন ডিঙা নামৰ এখন ৰেকৰ্ড ওলালে। 81 চনত সহস্ৰজনে মোৰে প্ৰশ্ন কৰে বুলি এখন ৰেকৰ্ড ওলালে, য'ত তাতো 10টামান গান আছে। তাৰপিছত 82 চনত ওলালে সুৰেৰ আকাশে নামৰ এখন লং প্লেইং ৰেকৰ্ড। 83 চনত ওলালে আমি ভালোবাসি মানুষকে নামৰ এখন ৰেকৰ্ড। 84 চনত এক খানা মেঘ ভেসেৱালা আকাশে। 85 চনত ওলালে নানো অনুভূতিৰ গান। 86 চনত আমাৰে গান তুমি গেও। 87ত ওলালে আমাৰ ভালো লগা গান। 88ত যেতিয়ালৈকে লং প্লেইং ৰেকৰ্ডবিলাক ওলাই আছে, তেতিয়া ওলালে বিন্দুলে সিন্ধু। আৰু শেষ হোৱাৰ পিছতো কেছেটৰ যুগ যেতিয়া আহিল, তেতিয়াও মেন্দেলাও নতুন গান এনেধৰণৰ গীতৰ সংকলন হ'ল। নতুন দিনেৰ দাগ, শাৰদীৰ শিশিৰে মুকুতা, এইদৰে ইখনৰ পিছত সিখন সংকলন ওলাই গৈ আছে। ভূপেন হাজৰিকাৰ জনপ্ৰিয়তা একেবাৰে শীৰ্ষত বংগত। আৰু তেওঁৰ গানখিনি আচলতে বাংলালৈ অনুবাদিত হোৱা, তেওঁ অনুবাদ কৰোৱা, বা ভূপেন হাজৰিকাই নিজে খুব বেছি এটা বা দুটা গীত অনুবাদ কৰিছে নিজেই। পুনে ভাৰতবৰ্ষ বুলি এটা গীত তেওঁ নিজে লিখিছিলে। আৰু জোনাকৰে ৰাতি গীতটো পিছলৈ 80 দশকত তেওঁ নিজে অনুবাদ কৰিছিলে, জ্যোৎস্নাৰ ৰাতি পিছুতানে স্মৃতি বুলি। সেই গীতকেইটাৰ বাহিৰে বৰ বেছি তেওঁ নিজে অনুবাদ কৰা নাই গীত। বাকী আন গায়ক যিসকল গীতিকাৰ তেওঁলোকক অনুবাদ কৰিবলৈ দিছে। গতিকে এইখিনি গীত। আৰু আনটো ফালে আপুনি দেখা পাব যে মূল বাংলা কিছুমান গান যিবিলাক তাৰ গীতিকাৰসকলে লিখিছে, বংগৰ গীতিকাৰসকলে লিখিছে, বংগৰ গীতিকাৰে সুৰ দিছে। কিছুমান ডক্টৰ ভূপেন হাজৰিকাই নিজেই সুৰ দিছে, অসমীয়া সুৰৰ আধাৰ দিছে, বা স্বকীয় নিজস্ব কিছুমান সুৰ দিছে। গতিকে দুটা ভাগত ভগাই পেলাব পাৰোঁ। আপুনি লিখিব যে আমি এক যাযাবৰ, বা দোলা হে দোলা, বিস্তীৰ্ণ দুপাৰে, মানুষের জন্যে, ডুব ডুব ডম্বৰু, একটি পুৰি দুটি পাতা, চিত্ৰলেখা, তাৰপিছত শীতৰে সেমেকা ৰাতি অনুবাদ হৈছে, আমাৰ গানের হাজাৰ শ্ৰোতা, সময়ের অগ্ৰগতি, প্ৰথম না হয় দ্বিতীয় না হয়, আকাশী গংগা, প্ৰেম আমাৰ স্বতঃস্ৰাৱন, এইবিলাক আটাইবোৰ গীত মানে অসমীয়াৰ পৰা বাংলা ভাষালৈ অনুবাদ হৈছে। তাৰ বাহিৰেও এনেকুৱা বহু গীত আছে যিবিলাক ভূপেন হাজৰিকাই বাংলা ভাষাতে গাইছে, তাৰ নিজস্ব বাংলা ভাষাৰ গীত যিবিলাক বংগৰ গীতিকাৰে লিখিছে আৰু বংগৰে সুৰকাৰে সুৰ দিছে, কিছুমান ভূপেন হাজৰিকাই সুৰ দিছে। তেনেকুৱা গীতবিলাকৰ ভিতৰত ও মালিক সাৰা জীৱন কাঁদালে যখন, তেনেকুৱা কিছু গীত আছে। এই কেমন রঙ্গ জাদু, বা এই শহর প্রান্ত, কলকাতা প্রান্ত, এক বাও মেলে না, জীবন নাট্যকের নাট্যকার কি বিধাতা পুরুষ, বা শরৎ বাবু, এটা খুব বিখ্যাত গান, শরৎ বাবু, খোলা চিঠি দিলাম তোমার কাছে, বা ইবার দিব লালন ফোটা, রাত্রি তোমার নাম, লালনৰ গীত তেওঁ গাইছে। বিভিন্ন ধৰণৰ গীত তেওঁ পৰিৱেশন কৰিছে, আৰু সাংগীতিক যিটো যাত্ৰা, সেই যাত্ৰাটো তেওঁ অব্যাহত ৰাখিছে। এইবাৰ 8 ছেপ্টেম্বৰত মই কলিকতাত আছিলোঁ। তাত কলকাতাৰ অসমীয়া সমাজে তেওঁলোকে ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠান কৰিছিলে, তালৈ গৈছিলোঁ। তাৰপিছত মই ভূপেন হাজৰিকাৰ ঘৰলৈ গ'লোঁ সেইদিনা পুৱা, যিটো ঘৰ তেওঁৰ গল্ফ ক্লাব ৰোডত আছিলে। নিমগ্ন এটা পৰিৱেশ তাত তেতিয়া। তাৰপিছত উভতি আহিলোঁ। উভতি আহি মোৰ কেইজনমান ৰেকৰ্ড সংগ্ৰাহক, কেইজনমান বন্ধু আছে সংগীতৰ লগত জড়িত হৈ থকা। গধূলি ৰাস্তাৰে খোজকাঢ়ি যাওঁতে মই তেতিয়া তেওঁলোকক ক'লোঁ যে আচলতে ভূপেন হাজৰিকাৰ ইমান কণ্ট্ৰিবিউশ্যন আছে পশ্চিমবংগৰ সংগীতলৈ, কিন্তু ইয়াত এখন দুখন কাকতত দুই এটা লেখা, আৰু ৰাতিপুৱাৰ যিটো টিভি শ্ব', দুটামান শ্ব' হৈছে তাত, মৰ্ণিং শ্ব', তাৰ বাহিৰে বিশেষ কিন্তু একো দেখা পোৱা নাই। তেতিয়া
তেওঁ কৈছে তেওঁলোকে কৈছে যে এটা কথা মন কৰিবা, তোমাক এতিয়াই মই ৰাস্তাৰে গৈ থাকোঁতে এটা প্ৰমাণ দিম যে এইবিলাক ৰাজনীতিৰ কথা কি কথা আমি নাজানো, তাত বিজেপিৰ কথা বা তৃণমূলৰ কথা এইবিলাক আমি একো নাজানো, কি কাৰণে এইটো হৈছে ঠিক সেইটো অনুধাৱন কৰাটো খুব সহজ কথা নহয়। কিন্তু এটা কথা তুমি এতিয়া চাবা, এনেকৈ কৈ এতিয়া গৈ থকা ৰাস্তাৰে আমি গৈ আছোঁ লেনিন চৰণীত, তেতিয়া ৰাস্তাতে এজন মানুহক ৰখালে, ৰখাই পেলাই ক'লে যে দাদা ভূপেন হাজৰিকাৰ গান জানেনে? হঠাৎ এতিয়া মানুহজনে কৈছে মানুষের জন্য, অলপ দূৰ গ'লোঁ, তাৰপিছত ক'লে আৰু এজন মানুহ কৰিছে ভূপেন হাজৰিকাক আপুনি জানেন? হে একটা গান শুনাতো, আমি এতিয়া যাম আৰু অলপ দূৰ যোৱাৰ পিছত এতিয়া মই নাম ক'বলৈ হয়তো ঠিক নহ'ব, কিন্তু বংগৰ সেই সময়ত কেইটামান বিখ্যাত গায়কৰ তেওঁৰ নাম ল'লে আৰু লৈ পেলাই ক'লে যে তেতিয়া আৰু দুজন মানুহ সুধিছে যে আমুকক জানা? জানো, গান এটা, এতিয়া গানটো গাব পৰা নাই, কিন্তু বহুকেইজন গায়কৰ কথা তেওঁ উল্লেখ কৰিলে। তেতিয়া তেওঁলোকে এক মুহূৰ্তত তাৰমানে গানটো হয়তো জানে, বহুতে জানে, এক মুহূৰ্তত মনত পেলাব পৰা নাই সেইকেইজন গায়কৰ, এইকেইগৰাকী সেইটো সময়ৰ বিখ্যাত গায়কৰ গীত। কিন্তু ভূপেন হাজৰিকাৰ গান বুলি কোৱাৰ লগে লগে তেতিয়া কৈছে যে ভূপেন হাজৰিকা আমাৰ হৃদয়ত সোমাই আছে, আমাৰ গান মানে প্ৰত্যেকৰে নতুন প্ৰজন্মৰ পৰা পুৰণি প্ৰজন্মলৈকে সকলোৰে মাজত ভূপেন হাজৰিকা সোমাই আছে। তুমি ইয়াত এইটো পৰিৱেশ নেদেখিব পাৰা, কিন্তু আমাৰ মনৰ মাজত ভূপেন হাজৰিকা আছে, তোমাক তাৰে এটা প্ৰমাণ দিলোঁ। সেই কথাটো এইবাৰ মোৰ অনুভৱ হ'ল। আৰু শেহতীয়াকৈ আমি দেখিছিলোঁ যে আৰ্জিকৰ হস্পিটেলৰ যিটো কাণ্ড কলকাতাত হৈছিলে, তেতিয়া ইমানবিলাক পশ্চিমবংগৰ প্ৰতিবাদী যিটো শিবিৰৰ গীত বুলি ক'ব পৰা যায়, গণনাট্যৰ গীত বা গণসংগীতৰ ধাৰাটো আচলতে খুব শক্তিশালী, গণসংগীতৰ খুব ডাঙৰ ডাঙৰ সংকলনে আছে বা প্ৰতিবাদী গীতৰ বহুত এটা ডাঙৰ পৰম্পৰা আছে। কিন্তু ৰাস্তালৈ যেতিয়া সকলো প্ৰতিবাদকাৰী ওলাই আহিছে, সকলোৱে কিন্তু এটা গানেই গাইছে, এটা গীততে নৃত্য কৰিছে, সেইটো হৈছে গংগা বৈছ কেন, অৰ্থাৎ নিৰ্লজ্জ অলসভাৱে গংগা বৈছ কেন সকলোৱে প্ৰশ্ন তুলিছে। সেই গীতটোৰ মাজেৰে সকলোৰে প্ৰতিবাদ, মনৰ ক্ষোভ প্ৰকাশ কৰিবলৈ একমাত্ৰ এটা গীত তেওঁলোকে বাছি লৈছে, সেইটো হৈছে গংগা বৈছ কেন। অৰ্থাৎ তাতেই আচলতে ভূপেন হাজৰিকাৰ সাংগীতিক জীৱনটো হৈছে পশ্চিমবংগত তেওঁৰ যি সাফল্য তাতে অনুভৱ কৰিব পৰা যায়। তাৰপিছত লগতে বিশেষকৈ ভূপেন হাজৰিকা আৰু বহুকেইটা কথা তেওঁৰ গানৰ মাজেৰে কৈ গৈছিলে, সংগীতৰ যাত্ৰাৰ বিষয়ে, আৰু লগতে আৰু কেইটামান গীতৰ কথা মই উল্লেখ কৰিম যিকেইটা সাৰাধন ৰংগন কথা আপোনালোকে জানেই। তাৰ লগতে দুটামান কথা মই কৈ ল'ব বিচাৰিম। সেয়া হৈছে যে কলকাতাত ভূপেন হাজৰিকাই যেতিয়া বিশ্বখন ঘূৰি আহিলে, তাৰ পৰা তেওঁ ডিগ্ৰী লৈ আহিলে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা, তাৰপিছত তেওঁ অসমলৈ ঘূৰি আহিছে। অসমত তেওঁ গীত পৰিৱেশন কৰিছে, তেওঁ শিক্ষকতা কৰিছে, কিন্তু এটা বৌদ্ধিক প্ৰতিদ্বন্দ্বিতাৰ এটা সুযোগ কিন্তু তেওঁ বিচাৰি ফুৰিছে। আৰু সৃষ্টিৰ পথাৰত সদায় এনেকুৱা এটা কথা হয় যে এজন সৃষ্টিশীল মানুহ যেতিয়া হয়, তেওঁ এজন যোগ্য প্ৰতিদ্বন্দ্বিতা এটা বিচাৰে, যোগ্য প্ৰতিদ্বন্দ্বী বিচাৰে, যিটো আপুনি কলিকতাত নিগাজী হোৱাৰ আগতে অসমলৈ ঘূৰি অহাৰ পিছতে মনৰ মাজত তেওঁ কিছুমান চিন্তাৰ উদ্ভাৱনী হৈ আহিছে। তেওঁ পৃথিৱীখন কাৰণ দেখে যে এই সমলবিলাক তেওঁ লৈ আহিছে, এই অভিজ্ঞতাবিলাক লৈ আহিছে, যিবিলাক প্ৰকাশ কৰিবৰ বাবে এখন প্লেটফৰ্মৰ প্ৰয়োজন হৈছে। আৰু সেই বিশাল যিটো মঞ্চ, সেই মঞ্চখন আচলতে তেওঁ কলিকতাত পাইছে। এই কথাটো তেওঁ নিজেও বহু ঠাইত দ্বিধাহীনভাৱে উল্লেখ কৰি গৈছে। জীৱন আৰু জীৱিকাৰ কাৰণে তেওঁ কলিকতালৈ গুচি গৈছে 1955-ত, আৰু কলিকতাত তেওঁ বাস কৰিবলৈ লৈছে। অসমৰ মাটিয়ে ভুল নুবুজিলো বুলি তেওঁ নিজৰে আচলতে মনৰ কথা কৈছে। ৰামাতৰ নায়কৰ যিটো কথা, সেইটো আচলতে তেওঁ নিজৰ মনৰ ভাৱ এটা খুব এটা প্ৰকাশ কৰি তেওঁ আঁতৰি অসমৰ পৰা দূৰলৈ গৈছে। কিন্তু যেতিয়া তেওঁক সোধা হৈছে যে আপুনি অভিমানত অসমখন এৰি গুচি আহিলে নেকি, তেতিয়া তেওঁ ঠিক এটা কথা স্পষ্টকৈ কৈছে, তেওঁৰ আত্মজীৱনীতে উল্লেখ আছে। তেওঁ কৈছে ঠিক অভিমান কৰি অসমখন এৰি অহা বুলি ক'লে ঠিক কথা নহ'ব। আচলতে গোটেই পৃথিৱীখনক পাবৰ বাবে মই কলিকতালৈ আহিছোঁ, যিটো গুৱাহাটীত থকা হ'লে সম্ভৱ নহ'লহেঁতেন বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে। লগতে তেওঁ এখন লং প্লেইং ৰেকৰ্ডৰ কাভাৰত এটা কথা তেওঁ উল্লেখ কৰিছে, সেইটো হৈছে যে কলকাতাখনটো কেৱল কলকাতাবাসীৰ নহয়, গোটেই ভাৰতৰ। কলিকতাখন হৈছে মিনি ভাৰতবৰ্ষ। কলিকতালৈ গৈ পৰিচয় আৰু লগতে জীৱিকাৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই এখন সংগ্ৰাম আৰম্ভ কৰিব লগা হৈছে, এখন যুঁজত নামিব লগা হৈছে। তেওঁৰ পৰিচয়টো গঢ় দিবলৈ আচলতে বহু বছৰ লগাই নাই। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 50ৰ দশকলৈ তেওঁ যোৱাৰ কিছুদিনৰ পিছতে তেওঁ এটা খুব সুন্দৰ এটা তেওঁৰ পৰিচয় গঢ় লৈছে, কিন্তু জীৱন জীৱিকাৰ যুঁজখন আচলতে শেষলৈকে চলি আছে। অসমখনক তেওঁ বুকুত
বান্ধি লৈ ফুৰিলে গোটেই জীৱনটো। কিন্তু পশ্চিমবংগত থাকি তাৰ যি নন্দনতাত্ত্বিক যিখন সমাজ আৰু সাংস্কৃতিক এটা পৰিমণ্ডলত তেওঁ নিজকে গঢ় দিলে আচলতে। আৰু বাংলা আত্মজীৱনী যিখন তেওঁৰ আছে আমি ইয়াক যাযাবৰ, তাৰ সামৰণিত তেওঁ এটা কথা ডক্টৰ ভূপেন হাজৰিকাই লিখিছে যে এজন অসমীয়াই অসমখনক ভাল পাবই লাগিব, কিন্তু সেই বুলিয়ে যদি পশ্চিমবংগখনক ঘৃণা কৰে তেতিয়াহ'লে তেওঁ নিজেই দুৰ্বল হৈ যাব। এজন বিশ্ব নাগৰিক হৈ বিশ্ব শান্তিৰ কথা আমি যদি ভাবিবই লাগিব, আমি যদি আমাৰ প্ৰতিবেশীৰ সৈতে এটা ভাল সম্পৰ্ক গঢ়ি তুলিব নোৱাৰোঁ তেতিয়াহ'লে এখন সঠিক সমাজ গঢ় লৈ নুঠিব। এই কথাটো তেওঁ একেবাৰে সামৰণিত কৈছে আত্মজীৱনীৰ। আৰু কলিকতাই মই ভাবোঁ যে পশ্চিমবংগখনে ভূপেন হাজৰিকাক এটা আত্মবিশ্বাস দিছে। বংগৰ যি মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰখ্যাত যিসকল শিল্পী আছিলে তেওঁলোকৰ মাজত প্ৰৱেশ কৰি অতি কম সময়তে নিজৰ এটা স্থান উলিয়াই লৈছে আৰু তেওঁ গোটেই কেইবাটা দশক জুৰি তাক তেওঁ ধৰি ৰাখিছে, অটুট ৰাখিছে। সেইটো অতি সাধাৰণ কথা, সহজ কথা আচলতে নহয়। আৰু তাৰ বাবে এজন অবাঙালী শিল্পী হৈ তেওঁ বাঙালী তাৰকা শিল্পীসকলৰ মাজত গৈ গিজগিজাই থকা এখন আকাশত তেওঁ এজন উজ্জ্বল নক্ষত্ৰ হৈ নিজকে পৰিচয় দিব পাৰিলে, চিকমিকাই উঠিলে। প্ৰতিষ্ঠাৰ এই যি আত্মবিশ্বাসে আচলতে তেওঁৰ ভৱিষ্যত শিল্পী সত্তাকো এটা নতুন উদ্যম আনি দিলে বুলি ক'ব লাগিব। কলিকতাত থকাৰ কাৰণে তেওঁ হ'ব পাৰিলে দুটা ভাষিক সম্প্ৰদায়, অসমীয়া আৰু বাংলা, এই দুটা সম্প্ৰদায়ৰ মাজত তেওঁ সমন্বয়ৰ হেতু হ'ব পাৰিলে। অসমীয়া আৰু বাঙালী দুয়োটা ভাষিক সম্প্ৰদায় নিজস্ব প্ৰতিভা, নিজস্ব কিছু পৰিচয় আছে, সকলোৰে নিজস্ব পৰিচয় গৰিমামণ্ডিত, মহিমামণ্ডিত। কিন্তু দুয়োটা জাতিৰ মাজত আৰু মজবুত কৰিলে, আৰু প্ৰগ্ৰাম কৰি তুলিলে তেওঁ এই সহৃদয়তাটো। কাৰণ দেশ, কাল, সমাজ তাৰ পৰা ভূপেন হাজৰিকা কেতিয়াও আঁতৰি যোৱাই নাই। বিশেষকৈ তেওঁ গান, আমি যে গানবিলাক সদায় শুনি থাকোঁ, তেওঁ গণমাধ্যমত ডক্টৰেট ডিগ্ৰী লৈ আহিছে। আচলতে তেওঁ হৃদয়ৰ পৰা হৃদয়লৈ যাত্ৰাৰ এটা মাধ্যম হিচাপে লৈছে গানটো। গান তেওঁ এটা শক্তিশালী এটা অস্ত্ৰ হিচাপে লৈছে। আৰু সেয়েহে হৈছে কি যে মাধ্যম হিচাপে লোৱাৰ কাৰণে এতিয়া ভাষাটো অন্তৰায় হৈ থকা নাই আমাৰ কাৰণে। ভাষা যিয়েই নহওক, দেখা পোৱা যায় যে ভূপেন হাজৰিকাৰ গীতবিলাক প্ৰত্যেকতে এটা মেছেজ আছে, ৰাজনৈতিক এটা দৰ্শন আছে তাত। ৰাজনীতি এৰিও যোৱা নাই, মানুহক এৰি যোৱা নাই, মানুহৰ সৈতে প্ৰত্যেক মুহূৰ্তত তেওঁ আছে। সদায় মানুহৰ মংগল কামনাৰ এটা প্ৰতিচ্ছবি আছে প্ৰতিটো গীতত। গতিকে সেইবিলাক হ'বৰ কাৰণে তেওঁ বিশেষকৈ গীতবিলাক কথা প্ৰধান হৈ পৰিছে। তাত সুৰৰ তেওঁ নিজৰ কণ্ঠৰ এটা যাদু আছে, যিবিলাকৰ কাৰণে গীতবিলাক অতি সুন্দৰ গীতলৈ পৰিণত হোৱা সুৰৰ যাদু আছে। কিন্তু গীতবিলাক চালে দেখিব যে কথা প্ৰধান গীত, একোটা কবিতা। মহেন্দ্ৰ বৰাই কৈছিলে যে এই যে নতুন নিমাতে নিয়ৰৰ নিশা, জীৱন জিলিকা জোনাকৰ শিখা, তাৰ পিছলৈ যিবিলাক শব্দ আছে, যেনেকৈ তেওঁ গীতটো গাঁঠিছে, এইটো এটা আধুনিক কবিতা, ইমান সুন্দৰ আধুনিক কবিতা। কিন্তু সেই কবিতাটোক তেওঁ গীতৰ সুৰ দিয়াৰ লগে লগে প্ৰত্যেকৰে মনত ৰৈ গৈছে। এনেকুৱা বহু জটিল কবিতা আছে বা বহু আধুনিক কবিতা আছে, যিবিলাক আমাক এবাৰতে কৈ দিলে, আমাক এই কবিতাটো মাতাচোন বুলি ক'লে আমি হয়তো কবিতাটো সকলোৱে মুখস্থ মাতিব নোৱাৰিব পাৰোঁ। কিন্তু ভূপেন হাজৰিকাৰ এনেকুৱা বহু আধুনিক কবিতা আছে যিবোৰ গীত হোৱাৰ বাবে তেওঁ সুৰেৰে আৰু কথাৰে, যাদুৰে তেওঁ এনেকুৱা এটা ৰূপ দিছে, এটা মায়াবী এটা কাৰবাৰ এটা হৈছে, যিটো কাৰণে ভূপেন হাজৰিকাৰ গীতবিলাক আমি একেবাৰতে সকলোৱে গুণগুণাই গাই যাব পাৰোঁ। সেইটো আচলতে তেওঁৰ সৃষ্টিৰ এটা মহত্ব। আৰু লগতে তেওঁ কৈছে যে ভূপেন হাজৰিকা আৰু এটা কথা কৈছিলে যে মানুহৰ ভাষাৰে যদি গান গোৱা যায় আৰু হৃদয়ৰ ভাষাৰে যদি কথা কোৱা যায় তেন্তে সকলোবোৰ বিৰোধ বৈষম্য আঁতৰি যায়। আছাম ট্ৰিবিউনত এটা ইণ্টাৰভিউ তেওঁৰ লোৱা হৈছিলে, য'ত তেওঁ কৈছিলে যে কেলকাটা হেজ গিভেন মি মাছ এণ্ড আই হেভ অলছ' গিভেন কেলকাটা something from my side। অৰ্থাৎ তেওঁ কৈছে কলিকতাই মোক বহুত বেছি দিলে, মোৰ ফালৰ পৰা কিছু দিবলৈ তেওঁ চেষ্টা কৰিছোঁ বুলি উল্লেখ কৰিছিলে। সফলতাৰ মাপকাঠি বুলি ক'বলৈ গ'লে আচলতে সকলোৰে ক্ষেত্ৰত সুকীয়া সুকীয়া হয়, কিন্তু ৰাইজৰ যি জনতাৰ সৰ্বসাধাৰণৰ মৰম চেনেহ আৰু ভালপোৱাক যদি এজন শিল্পীৰ সফলতা বুলি যদি আমি ধৰি লওঁ, তেতিয়াহ'লে বংগত ভূপেন হাজৰিকাৰ সফলতা আটাইতকৈ তুংগত। এজন অবাঙালী শিল্পী হৈ তেওঁ বংগৰ ঘৰে ঘৰে এজন পৰিয়ালৰ এটা ঘৰুৱা নাম হৈ পৰিছে। তেওঁৰ শিল্পী প্ৰতিভাক বংগৰ শিল্পী সাহিত্যিকসকলে কিদৰে পৰ্যবেক্ষণ কৰিছিলে, বিভিন্ন মতামত সেইবিলাক পোৱা যায়। বিশেষকৈ হেমন্ত মুখাৰ্জীয়ে এটা কথা কৈছিলে যে ভূপেনৰ কোনো সীমাৰেখা নাই, তেওঁ বংগ বা অসমতো বাদেই তেওঁ ভাৰতবৰ্ষৰ নহয়, তেওঁ গোটেই এখন বিশ্বৰে তেওঁ শিল্পী বুলি তেওঁ মতামত আগবঢ়াইছিলে। আৰু অকণমান গান এটা আপোনালোকক ভূপেন হাজৰিকাৰ শুনাই লওঁ, তাৰপিছত বাকী ভূপেন হাজৰিকাৰ আৰু কিছু কেইটামান গীতৰ কথা উল্লেখ কৰিম।
এইবিলাক হৈছে ভূপেন হাজৰিকাৰ LP ৰেকৰ্ডবিলাক, যিবিলাক বাংলা ভাষাত তেওঁ কৰিছিলে। আমি এক যাযাবৰ বা সুরের আকাশে, আমি ভালোবাসি মানুষকে, তাৰপিছত জীবন ডিঙা, বিস্তীর্ণ দুপারের নানা অনুভূতির গান, বহু গীত তেওঁ রেকর্ড করেছে। এটা সুরের আকাশে, আমি ভালোবাসি মানুষকে, তাৰপিছত জীবন ডিঙা, বিস্তীর্ণ দুপারের নানা অনুভূতির গান, বহু গীত তেওঁ রেকর্ড করেছে। এটা আপনার অকণ আকৌ দেখুৱাই দিয়কচোন এইখিনি। চাব লাগে মানুহে, ল'ৰা ছোৱালীবিলাকে। এতিয়া মই ডক্টৰ ভূপেন হাজৰিকাৰ ভ্ৰমণৰ বাৰ্তা বহন কৰা দুটা গীতৰ কথা ক'বলৈ ভাল পাম। এটা গীত আছিল 1958 চনত ও আমাৰ দেশের মাটি বুলি এখন বাংলা ভাষাৰ চিনেমা হৈছিল। অপৰেশ লাহিড়ী, বাপী লাহিড়ী তাৰ পৰিচালক আছিল, আৰু তাত এটা অসমীয়া গীত ভূপেন হাজৰিকাই গাইছিল। আৰু এই গীতৰ কথা এনেকুৱা আছিলে যে এখন দেশৰ একেই মানুহ, এখন বহল নাও, দম কাজিয়া ত্যাগ কৰি সাগৰলৈ যাওঁ, বন্ধুহে ব্ৰহ্মপুত্ৰৰ পানী, কোনপিনে সাগৰ আছে তালৈ নিয়া টানি। ইয়াতকৈ ভাল আচলতে সমন্বয়ৰ বাৰ্তা কিবা হ'ব পাৰে বুলি আমাৰ ধাৰণা। তাৰপিছতেই আহে হাৰাধন ৰংমন কথা, যিটো অতি এটা বিখ্যাত গীত হেমন্ত বিশ্বাস আৰু ভূপেন হাজৰিকাই যুটীয়াভাৱে লিখিছিলে আৰু গোটেই অসমখনতে পৰিৱেশন কৰিছিলে। তাৰ গীতটোৰ যিখিনি কথা এইখিনি এনেকুৱা যে লুইতৰ চাপৰি চাকৰি কান্দিলে মানুহৰ নাওখন চাই, মানুহৰ দুখতে মানুহ বুৰিব আনকচোন দুখিবৰ নাই। তাৰ পাছত হাৰাধনে গাইছে ৰংমনে এইখিনি কথা কোৱাৰ পাছত,
যে পদ্মা তুফান উলাইয়া নিল আমার সুখের ঘর, উজান ঠেলা আইলাম আমি লুই টেক্সর, আমার ভাঙা নাওয়ে বন্ধু তুমি দিলাই পাল, আমি ধরলাম বৈঠা বন্ধু তুমি ধরলাই খাল, এই মিলন গাঙে আনলো বলো কে বিভেদের বান, চর ভাঙিল ঘর ভাঙিল ডুবল সোনার ধান, আমার দেহে বৃষ্টি শুকায় রক্তকণায় সুরজ ঘুমায়, হালের খুঁটি মথিতে শুকায়, তবু কেন উপবাসী নিজ দেখে পরবাসী, সমনীয়া বলো না আমায়। এতিয়া ৰমনে উত্তৰ দিছে, এটা কথা কৈছে যে ভাষা নুবুজিও যুগে যুগে আহে মানুহ মানুহৰ পিনে, মৰমৰ ভাষাৰে আখৰ নাইকিয়া, মৰমৰ ভাষাৰে আখৰ নাইকিয়া, বুজিব খুঁজিলে চিনে। অর্থাৎ ভাষা নাম জেনেও মানুষ পেয়েছে মানুষের অন্তর, ভালোবাসা নাই যে ভাষা নাই কোনো আখর। গঙ্গার চাপৰিৰ তলতে দেখিবা লুইতৰ পলকো আছে, তোমাৰে মোৰে আয়ে কান্দিলে একেই চকু পানী মচে, তুমিয়ে মই দেশখন গৰুতে যদি কেঁচা ঘাম কৰে, দুয়োৰে ঘামৰে মিলনে দেখিবা বুৰঞ্জী ৰচনা কৰে। তাৰপিছত দুয়োজনে একেলগে গাইছে এমনো দুখ লাগে বান্ধৱে এনেনো দুখ লাগে, এনেকৈ গাই শেষত কৈছে তুমি নাচো বিহু নাচ, আমি দিব তালি, ঐক্যতানে মিলে যাব বিহু ভাটিয়ালি। তাত বিহু আৰু ভাটিয়ালি মিলন য'ত হৈছে সেয়ে আচলতে সমন্বয়। আৰু লগতে ভূপেন হাজৰিকাৰ অসমীয়া গীতবিলাকত আমি যিদৰে দেখোঁ যে তেওঁ গোটেই অসমখন, গোটেই উত্তৰ পূৰ্বাঞ্চলখন সোমাই আছে, বিশেষকৈ একেবাৰে মিচিং ডেকাতিৰ পৰা আৰম্ভ কৰি এই অৰুণাচলৰ নিৰাপদ লুণৰ গুণত ব্যস্ত হৈ থকা এই শিশুটিলৈকে সকলো যেনেকৈ সোমাই আছে। পশ্চিমবংগত যেতিয়া তেওঁ গীতবিলাক পৰিৱেশন কৰিছে, তাতো দেখা পোৱা গৈছে তাৰ সমাজখন, কলিকতাখন বা পশ্চিমবংগৰ যিসকল কৃষক, যিসকল শোষিত শ্ৰমিক, তেওঁলোকৰ মনৰ ভাবো কিন্তু তাত প্ৰকাশ পাইছে, যি কাৰণে আচলতে ভূপেন হাজৰিকা সকলোৰে বুকুৱে বুকুৱে সোমাই গৈছে। বিশেষকৈ আপুনি দেখিব যে গংগা আমাৰ মা, পদ্মা আমাৰ মা, ও আমার দুই চোখে দুই জলে ধারা গঙ্গা যমুনা, এই গীতটো দুইখন বাংলাদেশ আৰু পশ্চিমবংগত দুইখন দেশতে সমানেই জনপ্ৰিয়। বা সবার হৃদয়ে রবীন্দ্রনাথ, চেতনাতে নজরুল, যতই আসুক বিঘ্নি বিপদ হাওয়া হোক প্রতিকূল, এক হাতে বাজে অগ্নিবীণা এক হাতে গীতাঞ্জলি, হাজার সূর্য চোখের তারায় আমরা যে পথ চলি। বা এই শহর প্রান্ত কলকাতা প্রান্ত, রূপসী অনন্ত, কলকাতা নাম যার চলে প্রাণে ঝঙ্কার হাসি গানে কতটা জীবন্ত। বা এই আমাদের কলকাতা, প্রিয়তমা কলকাতা, হাত বাড়ালে বন্ধু মেলে প্ৰেমেৰ কোমলতা। এনেকুৱা প্ৰত্যেকবিলাক গীততে তেওঁ কলিকতাখনক, পশ্চিমবংগখনক, তাৰ সমাজখনক চুই গৈছে, যিদৰে অসমখনক চুই গৈছে। আৰু এনেদৰে তেওঁ আচলতে সমন্বয়ৰ এটা বাৰ্তা গোটেই জীৱন আচলতে বিলাই গৈছে। ভূপেন হাজৰিকা অকল যে গানৰে মানুহ আছিল সেয়াও নহয়, মই ভাষণৰ পৰা সামৰিলৈ আহিছোঁ যে তেওঁ সাহিত্যৰো মানুহ আছিল, তেওঁ চিনেমাৰো মানুহ আছিল, তেওঁ চিত্ৰশিল্পৰ মানুহ আছিল। বিশেষকৈ তেওঁৰ বন্ধু অ.চি. গাংগুলী আপুনি দেশৰ এগৰাকী বিখ্যাত চিত্ৰশিল্পী। অ.চি. গাংগুলীয়ে এটা কথা কৈছিলে যে ভূপেনৰ তেওঁ এটা প্ৰবন্ধ এটাই আছে য'ত তেওঁ উল্লেখ কৰিছে যে ভূপেনৰ ছবি অঁকাৰ হাতখন ইমানেই বেছি ভাল যে ভূপেন হাজৰিকাই যদি গান চান নাগাই পেলাই অকল ছবিয়ে আঁকি থাকিলেহেঁতেন, তেতিয়া পশ্চিমবংগত যিবিলাক ধাৰা আছে, অৱনীন্দ্ৰনাথৰ ষ্টাইল বা নন্দলাল বসুৰ যিটো ধাৰা, তেনেকুৱা এটা ভূপেন্দ্ৰ শৈলী এটা গঢ় দিব, তেওঁ এজন পথিকৃত হ'ব পাৰিলেহেঁতেন। এগৰাকী অতি বিখ্যাত পশ্চিমবংগৰ চিত্ৰশিল্পীয়ে এইটো কৈ যোৱা কথা। লগতে তেওঁ এইটো কৈছে যে ভূপেনৰ বহু চিনেমা, যেনেকৈ লতি ঘটি বা বিভিন্ন গানৰ LPৰ বা কিতাপৰ কভাৰ, ৰেকৰ্ডৰ কভাৰ ভূপেনে নিজেই আঁকিছে। শেষত কৈছে কি মোক অকণমান টাচ কৰি দিয়া বুলি কয়, আৰু মই অলপ টাচ কৰি দিয়াৰ পিছত কৈছে তোমাৰ নামটো দিয়া। তেতিয়া কৈছে কিয়, অথচ তুমি আঁকিলা। তাৰপিছত কৈছে নহয়, তোমাৰ নামটো, তুমি যদি বিখ্যাত চিত্ৰশিল্পী, তোমাৰ নামটো থাকিলে ৰেকৰ্ডখন বেছি বিক্ৰী হ'ব। এনেকুৱা ধৰণৰ কথাও তেওঁ কৈ পেলাই সেইবিলাক অ.চি. গাংগুলীয়ে তেওঁ উল্লেখ কৰি গৈছে তেওঁৰ বিভিন্ন প্ৰবন্ধত যে ভূপেন হাজৰিকা এজন চিত্ৰশিল্পী আছিল, যে সেই কথাটো তেওঁ প্ৰমাণ কৰিছে। লগতে কেৱল চিত্ৰশিল্পী বুলি নহয়, আচলতে যিবিলাক ক্ৰিয়েটিভ সৃষ্টিশীল চিন্তা চৰ্চাত মগ্ন হৈ থকা এজন মানুহ আছিলে। আৰু ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলোতে তেওঁ আছে। সৰ্বোপৰি আছে তেওঁ সদায় আমাৰ মানুহৰ সৈতে, মানুহৰ গান গাইছে, মানুহৰ সৈতে আছে। আৰু প্ৰতিটো সৃষ্টিৰ উদ্দেশ্যই হৈছে মানুহৰ হিত বিচাৰিছে, মানুহৰ ভাল হোৱাটো বিচাৰিছে, মানুহে মানুহৰ লগত থকাটো বিচাৰিছে। আৰু প্ৰতিটো সৃষ্টিৰ উদ্দেশ্যই সেয়া তেওঁ। লগতে মানুহৰ মাজলৈ গানক তেওঁ মূল মাধ্যম হিচাপে লৈ গুচি গৈছে, যিটো কাৰণে মই উল্লেখ কৰিছোঁ যে জটিল বিষয় কিছুমানো আচলতে সহজ হৈ পৰিছে। আৰু তেওঁ গানেৰেই তেওঁৰ বাণী আচলতে বিলাইছে। তেওঁৰ জীৱনটোৰ যিখিনি বাণী তেওঁ গানৰ মাজতে আছে, সংগীতৰ মাজত আছে, বাণী বিলাই গৈছে। এখন সৰু পুস্তিকা আছিলে বুকু ভ্ৰমণ কৰে বুলি 1983 চনত, যেতিয়া ভূপেন হাজৰিকা ক'ত বুলি প্ৰশ্ন উঠিছিলে, তেতিয়া তেওঁ এখন পুস্তিকা এখন আছিলে সৰু 8 পেজ মানৰ।
তাত তেওঁ এটা কথা উল্লেখ কৰিছিলে যে ভাগ্য ভাল যে মই এজন সাধাৰণ সাংস্কৃতিক বনুৱাহে। তেওঁ এই কথাকেইটা উল্লেখ কৰি যোৱা কথাকেইটা মই কোট কৰিছোঁ যে মোৰ ভাগ্য ভাল যে মই এজন সাংস্কৃতিক বনুৱাহে, মই এজন কণ্ঠজীৱীহে, মই বুদ্ধিজীৱী নহওঁ, কাৰণ কথা চুবাই খোৱাৰ বৃত্তি মোৰ নাই। 13 বছৰ বয়সৰ পৰা মই লিখা গীতসমূহেই মোৰ বাণী। এই কথাটো তেওঁ উল্লেখ কৰি গৈছিলে। আৰু গানেৰে যে মানৱতা আৰু সমন্বয়ৰ বাণী পেলোৱা ভূপেন হাজৰিকা এজন বিশ্ব নাগৰিক আছিল। এতিয়া ইণ্টাৰনেট আহিল, তাৰপিছত হাতৰ মুঠিলৈ আমাৰ গোটেই সমাজখন বিশ্বখন আমাৰ হাতৰ মুঠিলৈ আহি পৰিল। গতিকে এই সময়ছোৱাত প্ৰত্যেকগৰাকী অসমীয়াৰ কাৰণে আৰু লগতে নৱপ্ৰজন্মৰ কাৰণে কাৰোবাক যদি আমি গ্ল'বেল আইকন হিচাপে আমি ভাবিব পাৰোঁ, তেতিয়াহ'লে সেইজন ভূপেন হাজৰিকাৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। আমাৰ কাৰণে যদি কোনোবা গ্ল'বেল আইকন হয়, তেতিয়াহ'লে সেয়া হৈছে ভূপেন হাজৰিকা। আৰু জন্ম শতবৰ্ষত মই ভাবোঁ এই আৰম্ভ হৈছে পৰিক্ৰমা বছৰজোৰা। এই সময়খিনিত এই বিৰল প্ৰতিভাৰ এই যিগৰাকী মানুহ ডক্টৰ ভূপেন হাজৰিকা, তেওঁৰ জীৱন আৰু কৰ্মৰ আচলতে প্ৰকৃত মূল্যায়ন হ'ব লাগে। আৰু সেয়া আমি ভগৱান পূজা বা বীৰ পূজাৰ দৰে নহৈ পেলাই এজন দুখে গুণে এজন মানুহ, তেওঁ সকলোখিনি আছে, সকলো এজন মানুহৰ যিখিনি থাকে দুখ গুণ সকলো তেওঁৰ মাজত আছে। সেই সকলোখিনি পৰ্যালোচনা কৰি এজন অতি প্ৰতিভাধৰ বিৰল প্ৰতিভাৰ এজন উচ্চ প্ৰতিভাৰ এজন মানুহক যিদৰে মূল্যায়ন কৰা হয়, তেওঁৰ সৃষ্টিৰ মূল্যায়ন হয়, সেইদৰে মূল্যায়ন হ'ব লাগে বুলি মই কামনা কৰিছোঁ। আৰু লগতে আপোনালোকে এইখিনি কথা কোৱাৰ বাবে মোক সুযোগ দিলে আপোনালোক আটাইকে মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।